বাৰ্থডে তৈয়াৰী লাগি আছে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তৃষ্ণা আমি ব্লগছলৈ আপোনালোক সকলোৰে খবৰ বাৰু কেনেকুৱা আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু খবৰ আমাৰো ভালে এতিয়া একদম ৰেডি হৈ লৈছিলোঁ এঠাইলৈ যাম বুলি আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব সম্পূৰ্ণ গম পাম আমি ক'ত যাম কি কৰিম এতিয়া ৰুমৰ পৰা ওলাই সোমালোঁ মাৰ্কেটলৈ মানে এযোৰ কাপোৰ লৈছিলোঁ আমি যাম ইউপি আমাৰ হাজবেণ্ডৰ বন্ধু থাকে তাত আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চাই যে গমেই পাব আমি কলৈ যাম মানে তেওঁৰ ল'ৰাটোৰ বাৰ্থডে আছিলে সেয়ে ওলাইছিলোঁ হঠাৎ মতলব প্লেন নাছিলে সেনেকৈ যোৱাৰ যাব লগা হ'ল আৰু হাজবেণ্ডৰ মানে ডিউটিৰ পৰা আহোঁতে দেৰি হ'ল সেয়াই ৰুমৰ পৰা ওলাওঁতে 8:30 হৈছিলে কাপোৰ এযোৰা চালোঁ আৰু আমি ইয়াৰ পৰা মেট্ৰ'তে যাম বুলি ভাবিছিলোঁ আৰু কাপোৰযোৰ চায়ে মিঠাই দোকান এখনত সোমাইছিলোঁ অকণমান কিবা মিঠাই ল'ম বুলি মিঠাইখিনি লৈ মেট্ৰ'লৈ বুলি ওলাই গৈছিলোঁ আমি এতিয়া মেট্ৰ' ৰখি আছিলোঁ যাবলৈ এয়া মেট্ৰ'ৰ ভিতৰত গৈ মই ভিডিঅ'টো অন কৰিছিলোঁ একদম গাড়ী মটৰত উঠি থকা ভিডিঅ' নবনালোঁ যাত দেৰিয়ে হৈছিলে 9টাই বাজিছিলে আমি মানে দুখন মেট্ৰ' চেঞ্জ কৰিব লাগে ইউপিলৈ যাবলৈকে এয়া হাজবেণ্ডক কৈছিলোঁ যে কেমেৰাটো ধৰি দে অকণমান মোকো ভিডিঅ' বনাই দে আমাৰ মানুহজনে কেমেৰাৰ আগত আহিব বেছি ভাল নাপায় আৰু কিন্তু কেমেৰা ধৰাত ভাল হয় এয়া মই ৰিলছ বনাই থাকোঁতে মেট্ৰ'খনো আহি পালে মোৰ 2-3টা ৰিলছ বনাইছিলোঁ আপোনালোকে ইনষ্টাত মোৰ যাই ফ'ল' কৰিব আৰু ভিডিঅ'বিলাক চাব পাৰে তৃষ্ণা এম বৈশ্য বুলি আছিলে আৰু মেট্ৰ'ৰ ভিতৰত মই ভিডিঅ' বনোৱা নহ'ল বাৰু ৰাতিও হৈছিলে বহুত আৰু মই যিখিনি পাৰিছোঁ ক্লিপ সেইখিনি অকণমান তোলাব চেষ্টা কৰিছিলোঁ আৰু মেট্ৰ'ৰ পৰাই আমি মানে দুখন মেট্ৰ' চেঞ্জ কৰিব লাগে নহয় আৰু নেক্সট মেট্ৰ'খনৰ পৰা নামি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ এতিয়া আমি নামিলোঁ মেট্ৰ'ৰ পৰাই যাই আছোঁ ৰাতিয়ে হ'ল 11টাই বাজিল আহি পোৱাতে দেখিছে আপোনালোকে ৰাস্তাত কোনো নাই এয়া নেক্সট দিনাৰ ভিডিঅ' হয় মানে ৰাতি আহি দেৰি হ'ল নহয় বহুত টোপনি মাৰোঁতে 1টাই বাজিছিল সেয়াই ৰাতি ভিডিঅ' বনোৱা নহ'ল বাৰু নেক্সট দিনাই ভিডিঅ' বনাইছিলোঁ তেওঁৰ ল'ৰাটোৰ বাৰ্থডে আছিলে সেই বুলি আমি একদম তৈয়াৰীত লাগি আছিলোঁ যোগাৰ পাতিত এয়া মই আদা নহৰু পিঁয়াজ চেলাই আছিলোঁ আৰু তেওঁলোক কথা পাতি কিনে আৰু এয়া এইপিনে হাজবেণ্ড আৰু দাদায়ে মিলিয়ে ৰুমটো সজাবৰ বাবে বেলুন ফুকাই আছিলে ন বাচ্ছাবিলাকৰ সেই ফূৰ্তি একদম বেলুন কেক লাগিলে একো নালাগে আমাৰ এইটোৱে বাপেকক ডিষ্টাৰ্ব কৰি আছিলে আৰু বাৰ্থডে বয়ো এইটো এয়া এইপিনে বেলুনবিলাক ব্লু কালাৰো আনিব লাগিছিলে তেওঁলোকে পিংক লৈ আহিছে সকলোৱে যে কৈ আছে কি বাৰ্থডে বয়ৰ কাৰণে ব্লু আনিব লাগিছিলে একদম ৰুমটো পিংক একদম ছোৱালীৰ নিচিনা কৰি দিছে তেনেকৈ কৈছে যি নহওক বোলো ভালেই লাগিছিলে ডেক'ৰেশ্যনটো মোৰ হাজবেণ্ড আৰু দাদাই মিলিয়ে ৰুমটো সজাইছিলে ধুনীয়াকৈ এতিয়া বাৰ্থডে পাৰ্টিৰ বাবে ৰেডি হৈ লৈছোঁ এনেকৈ অকণমান কাপোৰ পিন্ধিছিলোঁ আৰু এয়া ডেক'ৰেশ্যন পিছফালে আপোনাক দেখাই দিম বাৰু ভালকৈ সকলোখিনি চাই দিব এতিয়া কেক কটা টাইম আহি গ'ল আৰু মিউজিক চলি আছিল বাবে কাষত মই অডিঅ' ৰেকৰ্ডিং কৰিয়ে লগাই দিছিলোঁ ভিডিঅ'টো বনাই দিয়া এয়া পিনে বাৰ্থডে কেক কাট কৰিলে খোৱালেও দিছিলে সকলোখিনি আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখিম বুলি ভাবিছিলোঁ কালিলৈ আপোনালোকৰ এটা নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেতিয়ালৈকে বাই ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়ালৈ আহিছোঁ আৰু